নমস্কাৰ বন্ধু বান্ধৱীসকল, আছাম চিম্পল ষ্টাডিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ আগন্তুক পৰীক্ষাত সহায় হোৱাকৈ ভিডিঅ'বোৰ প্ৰস্তুত কৰা হৈছে। অনুগ্ৰহ কৰি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, জয় জোৱান জয় কিষাণ শ্লোগানটো কোনে দিছিল? ইয়াৰ উত্তৰটো হৈছে লাল বাহাদুৰ শাস্ত্ৰী। জয় জোৱান জয় কিষাণ শ্লোগানটো লাল বাহাদুৰ শাস্ত্ৰীয়ে দিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, ইনকলাব জিন্দাবাদ শ্লোগানটো কোনে দিছিল? ইনকলাব জিন্দাবাদ শ্লোগানটো কোনে দিছিল? ইয়াৰ উত্তৰটো হৈছে ভগত সিং। ইনকলাব জিন্দাবাদ শ্লোগানটো ভগত সিঙে দিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, দিল্লীলৈ ব'লা শ্লোগানটো কোনে দিছিল? ইয়াৰ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসু। দিল্লীলৈ ব'লা শ্লোগানটো সুভাষ চন্দ্ৰ বসুৱে দিছিল। এইখিনিতে এটা কথা কওঁ আপোনালোকক, ভিডিঅ'বোৰ বনাওঁতে যথেষ্ট কষ্ট আৰু সময়ৰ প্ৰয়োজন হয়। গতিকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কৰিম কিম্বা মৰিম শ্লোগানটো কোনে দিছিল? ইয়াৰ উত্তৰটো হৈছে মহাত্মা গান্ধী। কৰিম কিম্বা মৰিম শ্লোগানটো মহাত্মা গান্ধীয়ে দিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, চাইমন ঘূৰি যোৱা শ্লোগানটো কোনে দিছিল? চাইমন ঘূৰি যোৱা শ্লোগানটো কোনে দিছিল? ইয়াৰ উত্তৰটো হৈছে লালা লাজপত ৰায়। চাইমন ঘূৰি যোৱা শ্লোগানটো লালা লাজপত ৰায়ে দিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, তোমালোকে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম শ্লোগানটো কোনে দিছিল? ইয়াৰ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসু। তোমালোকে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম এই শ্লোগানটো সুভাষ চন্দ্ৰ বসুৱে দিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, বেদলৈ উভতি যোৱা শ্লোগানটো কোনে দিছিল? ইয়াৰ উত্তৰটো হৈছে স্বামী দয়ানন্দ সৰস্বতী। বেদলৈ উভতি যোৱা শ্লোগানটো স্বামী দয়ানন্দ সৰস্বতীয়ে দিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, ভাৰত এৰা শ্লোগানটো কোনে দিছিল? ইয়াৰ উত্তৰটো হৈছে মহাত্মা গান্ধী। ভাৰত এৰা শ্লোগানটো মহাত্মা গান্ধীয়ে দিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, স্বৰাজ আমাৰ জন্মগত অধিকাৰ এইষাৰ কাৰ উক্তি? ইয়াৰ উত্তৰটো হৈছে বাল গংগাধৰ তিলক। স্বৰাজ আমাৰ জন্মগত অধিকাৰ এইষাৰ বাল গংগাধৰ তিলকৰ উক্তি। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, বন্দে মাতৰম শ্লোগানটো কোনে দিছিল? ইয়াৰ উত্তৰটো হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। বন্দে মাতৰম শ্লোগানটো বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে দিছিল। আজিৰ শেষৰ প্ৰশ্নটো হৈছে, আৰাম হাৰাম হয় এইষাৰ কাৰ উক্তি? আৰাম হাৰাম হয় এইষাৰ কাৰ উক্তি? ইয়াৰ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু। আৰাম হাৰাম হয় এইষাৰ উক্তি জৱাহৰলাল নেহেৰুৰ। বন্ধু বান্ধৱীসকল, আমাৰ এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।